নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। বন্ধুসকল, ভাল লাগিছে পৰাগ ভাই ফেমিলি দিনক দিনে আগবাঢ়ি গৈ আছে। সেইকাৰণে সকলোৱে মৰম আৰু ছাপোৰ্ট কৰি গৈ থাকক আৰু এদিন পৰাগ ভাই ফেমিলি আৰু এটা ধুনীয়া ডাঙৰ ফেমিলি হৈ যাব আৰু সকলোলৈকে সেই দিনটোলৈকে মাত্ৰ অপেক্ষা কৰি আছোঁ আৰু সকলোকে এদিন ওচৰত লগ পোৱা হেঁপাহ আছে। আৰু আজিৰ দিনটোত কি কৰি আছোঁ কি নাই কৰা সকলোবোৰ ভিডিঅ' দেখাই গৈ আছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একেলগে চাই গৈ থাকক। গাইজ এতিয়া মানে আছোঁ কোম্পানীত, মানে আজি কোম্পানীত পাৱাৰ কাট আজি চবতে মানে আমাৰ এইটো এলেকাত মানে আজি কাৰেণ্টটো নাথাকে। চ' ইয়াত মানে সদায় কাৰেণ্টটো কাটি নাথাকে, মাহেকত যিকোনো এদিনে ইয়াত কাৰেণ্টটো কাটি দিয়ে। 8 পৰা 10 ঘণ্টা ইয়াত কাৰেণ্টটো কাটি দিয়ে। এতিয়া মানে ৰুমৰ ওচৰতে কোম্পানীৰ ওচৰতে আছোঁ, মানে কোম্পানীৰ গেটৰ ওচৰতে ৰখি আছোঁ। এই আমাৰ এইকেইটা মানে বাচ্চাকেইটা ৰখি আছে এইখিনিতে। বাইলে হাই হাই চল ৰা পেৰ পেৰ আমাৰ পেৰ অসুদা পেৰ ফ্লাवर और पेर अविनाश जय श्री अब पेर सुजाता सुजा सुजा சாப்பிட்டீங்களா சொல்ல 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 ஜெய் சொல்ல சொல்ல ஓய் சொல்ல ஏய் சொல்ல இரு 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 நான் சொல்றேன் நீ சொல்ற சரியா ஜெய் ஜெய் Asam. Very good. Very good. Hey, Endra ni hey. Patra. Bayas. এফালে থুপুক ভকত আৰু এফালে জিন্তু। আমি মানে এফালে আহিলোঁ একদম পুৰা এটা গাঁৱৰ অঞ্চল, মানে পুৰা জংঘলে জংঘলে বগাই আছোঁ। অসমৰ ফিলিংছ অসমৰ ফিলিংছ লৈ আছোঁ এতিয়া, পুৰা অসমৰ ফিলিংছ লৈ পুৰা জংঘলৰ মাজে মাজে ৰাস্তা এইফালে দি পেলা ভয় লাগিছে। তুমি একদম দেখিছা নাই কৈ থাকে এইবোৰ কিবাখিনি কৈ থাকে ইয়াত। পুৰা জংঘল, পুৰা একদম আছামৰ ফিলিংছ লৈ আছোঁ ইয়াত। পুৰা অসমৰ যে গাঁৱত যে ঘূৰি আছোঁ, গাঁৱৰ হাবিয়ে হাবিয়ে পানী আহে গম পাইছা নাই? অঁ গাঁৱৰ হাবিয়ে হাবিয়ে যে ঘূৰি আছোঁ তেনেকুৱা ফিলিংছ লৈ আছোঁ। ৰাস্তা বিচাৰি বিচাৰি আহি আছোঁ। নাই মাই গড ৰাস্তা নাই। যিটো জেগাত গৈ সোমালোগে গোটেইকেইটা একদম ভয়ত জিঅ' নাই, ধাপ ধাপ গুহা মানে পুৰা দেখাবলৈ আপোনালোকে দেখাম বুলি ভাবিলেও মানে ভয়তে নৰলো আৰু গুচি আহিলোঁ। এইটো আগে আগে পৰিছে অৱস্থা বেয়া। চাইছিলোঁ মানে এনেকুৱা জেগা এটাত, কিন্তু জেগাটো মানে যাব নোৱাৰিলোঁ। সেইফালে সেইফালে চব জেগাবিলাক চব ব্লক কৰি থৈ দিছে। চ' আহি গ'লে এইখিনিত এখন নদীৰ নিচিনাটো সৰু ধাৰা এটা বৈ আহিছে আৰু এইফালে আন্ধিহঁতে কাপোৰ ধুইছে। ইমান লেতেৰা পানীত কাপোৰ ধুৱাই নিবা চকচোন, ইমান লেতেৰা। এইফালে একদম আমাৰ যোৰহাট টাউনৰ ভোগদৈ নদীতকৈও লেতেৰা আৰু ধেমাজি চিমেণ্ট নদী কিমান ধুনীয়া চাফা আৰু পুৰা পকা পকা পানী। তাত সেইবিলাক নদী পালেদি সিহঁতি ক'ব নহয় যাব, ইমান লেতেৰা পানী সিহঁতি গা ধুব আহিছে, কাপোৰ ধুব আহিছে। আপোনালোকক যদি বেংগলৰলৈ লৈ আহোঁ, তামিলনাডু লৈ আহোঁ, আহি এনেকুৱা যদি জেগাত যদি আপোনালোকক গা ধুবলৈ দিওঁ, কাপোৰ ধুবলৈ দিওঁ, আপোনালোকে ধুব নে নুধুৱে বাৰু কমেণ্ট কৰি জনাবচোন বাৰু। যে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰটো এতিয়া সেইটো হাঁহি মেটেন শিলটো দেখিছে নাই? শিলটো চক কেনেকৈ ৰখি আছে চক না, অকণমানত লাগি ৰখি আছে। এইটো হৈছে শিৱ মন্দিৰ। আমাৰ এই ৰুমৰ ভাড়া এফালে এইফালে পথাৰৰ মাজত থকা ইয়াৰ শিৱ মন্দিৰ আৰু এইটো বনাই আছে, এইফালে এটা বনাই আছে। আৰু এইটো হৈছে নাগ মন্দিৰ। আপোনালোকে বিশ্বাস কৰক ইয়াত নাগ আছে। এইটো সেই ঘৰটো যে দেখিছে ইয়াত নাগ আছে, নাগিন আছে। আৰু তাৰে প্ৰমাণ এইটো চাই লওক, মুঠ চেলাই থৈছে, চাই লওক এই মুঠ চেলাই কিনে ইয়াৰ পৰা এনেকৈ গৈছে তাতে মন্দিৰ। ভিডিঅ' কৰা পাৰ্মিশ্যন নাই, চুৰ কৰিছোঁ। পাহাৰটো ভাঙি দিলে আৰু তলত এইবোৰ শিলবোৰ ৰখি আছে আৰু দুদিনমানৰ পিছত ইয়াত মানুহ হৈ যাবহি। পুৰা পাহাৰীয়া এলেকা ইয়াত, আৰু দুদিনমানৰ পিছত মানুহ ভৰ্তি হৈ যাব। আৰু গাইজ মানে ফাইনেলি বহুত দিনৰ মনটো আজি কিবা এটা ভাল লাগি আছে। কিয় ভাল লাগিছে জনাই আছোঁ। বহুত দিনৰ মূৰত লগ পাই গৈছোঁ। আমি 2017 চনৰ পৰা লগ পোৱাই নাই।
লাষ্ট 2017 চনত লগ পাইছিলোঁ আমাৰ কমলপুৰ হাই ছেকেণ্ডেৰীত আমি পঢ়ি থাকোঁতে সোণালী জয়ন্তীত। তাৰপিছত আমি লগ হোৱাই নাই, তাইও বিয়া হৈ গ'ল, আমি বিয়া বাৰু পাতি দিলোঁ, চব বিয়া পাতি চব বেলেগ বেলেগ হৈ গ'ল। চ' ফাইনেলি আজি কৰ্মসূত্ৰে আমি বেংগলত আছোঁ ন, সেইকাৰণে মানে সিহঁতো হাজবেণ্ড ৱাইফ বেংগলত থাকে কৰ্মসূত্ৰে, সেইকাৰণে মানে ফাইনেলি আজি মানে আমি চব ফোনাফোনি কৰি লগ পোৱাপুৰি হৈ গ'লোঁ আৰু ভাল লাগি আছে। বহুত দিনৰ মানে পুৰণা দিনৰ কিছুমান কথা আলোচনা কৰিছোঁ, হাঁহিছোঁ, ভাল লাগিছে ন। বেংগলত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। বেংগলৰ ভাষাটো জানিছা নাই? সাপটিংলা উঠাইতো আইতো ছোৱালী শিকি গৈছে। ভাত চাত খাই যাব দিছিলোঁ, কিন্তু ভাত চাত খাই নাযায় বোলে, কিন্তু এতিয়া সোনকালে যায়গৈ ন, ভাতটো খাই যাব লাগিছিলে। অলপ থৈ মেলি আহিলোঁ আৰু গ'লগৈ। জিতমণি মানে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ হয়, যিহেতু মই তাত পঢ়ি আছিলোঁ, আমি একে ক্লাছত আমি মানে একেলগে পঢ়িছিলোঁ কমলপুৰ হাই ছেকেণ্ডেৰীত। মানে মাংসটো ভাজি আছোঁ আৰু এইফালে মানে আদা নহৰু খুন্দি আছে, এইফালে এইটো মালটো দিয়াত এইখিনি মানে কণ্টেণ্ট বিচাৰি পোৱা নাই, যিহেতু সেইকাৰণে মানে কণ্টেণ্টৰ ওপৰত মানে ভিত্তি কৰি যিহেতু ভিডিঅ'টো দিয়া হয়, সেইকাৰণে মানে কণ্টেণ্ট বিচাৰি নোপোৱাৰ কাৰণে ভিডিঅ'টো তেনেকৈ দিব পৰা নাই। আৰু ভাল কণ্টেণ্ট নহ'লে ভিডিঅ' দিও ভাল নালাগে, সেইকাৰণে মানে কেতিয়াবা গেপ হৈ গুচি যায়। আৰু সেইখিনি চব মই মেকআপ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু দিনক দিনে পৰাগ বা ফেমিলি অকণমান ডাঙৰ হৈছে, সকলোৱে মৰম দি গৈ থাকক, কেনেকৈ ভাল লাগিব ন। আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে আপুনি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু পুৰণা ভিডিঅ'কেইটা পটপট চাই লওকগৈ আৰু কাষত থকা বেল আইকনটো দবাই দিব হা, আৰু অলপ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইফালে মাংস উতলি আছে, এইফালে মানে মাংস পূৰা খাওঁ লাগি আছে, কি ধুনীয়া গোন্ধ ওলাই আছে। আৰু এইফালে মানে ৰুটি বনি আছে, এইফালে ৰুটি ভাজিলোঁ, এইকেইখন মানে তেল দিয়া ৰুটি, মই তেল দিয়া ৰুটি খাম আৰু চুনুদাহঁতে শুকান ৰুটি খাব। और दोस्त लोग अभी रात को हो गया 11:55, मतलब अभी 5 मिनट का बाद अभी 12 बजने वाला है। लेकिन मैं अभी भी हूँ मेरा रूम का छत का ऊपर हूँ, क्योंकि मैं वीडियो एडिट कर रहा हूँ। रूम में थोड़ा हल्ला हो रहा है, इसीलिए रूम का मतलब वीडियो एडिटिंग उधर सही नहीं है, इसीलिए वीडियो एडिट करने के लिए थोड़ा शांति जगह सही है, इसीलिए मैं इधर ही अच्छा लगता है मेरे को। और ठंडी हवा भी आता है, अच्छा लगता है, मौसम भी अच्छा है, इसलिए मैं वीडियो इधर ही एंड करता हूँ। आई होप आप मेरा वीडियो आपको देख के अच्छा लगेगा। प्लीज़ आप मेरा चैनल में नया है तो मेरा सब्सक्राइब कर लो और घंटा ज़रूर दबा देना, क्योंकि अगला वीडियो पक्का ज़रूर देखना, इसीलिए घंटा को थोड़ा दबा देना और थोड़ा प्यार देना मेरे को, थोड़ा सपोर्ट करो। और आज के लिए बाय बाय, टाटा और जय आसम।